নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি মই এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু মই আজি এটা বস্তু পাৰ্চেল আহিছে, ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, আজি আহি পাইছে। তো সেইটো মই আজি আনবক্সিং কৰিম আৰু আপোনালোকেও দেখক, চাওক বস্তুটো কি, ভালকৈ চাওক। তো বলক আমি এতিয়া আনবক্সিং কৰোঁ। তো ফাইনেলি এতিয়া বস্তুটো আনবক্সিং কৰিম। তো চাওক, কিবা কাট দিছে এইটো। তো 50 কেছবেক, এইটো কেছবেক কেনেকৈ হ'ব? 50 কেছবেক এইটো বহুত হেভি পঠাইছে। তো চাওঁ এতিয়া, এইটো বস্তুটো চাই চবে জানিছে কি বস্তু হ'ব পাৰে। ये देखो आ गया। তো চবে এইটো দেখাই পাইছে, এইটো কিহৰ বস্তু হয় জানে? এইটো মই ব্লগিং কৰিবৰ কাৰণে লৈছোঁ। এইটো ব্লগিং কৰিব বহুত ভাল হয়। তো আপোনালোকে অৰ্ডাৰ দিয়ক। দামটো বেছি নহয়, দামটো ইয়াতে লেখা আছে, ক'ত গ'ল দামটো 349, 1 টকা কম, 350। তো আপোনালোকে অৰ্ডাৰ কৰক ফ্লিপকাৰ্টত গৈ পেলাই। তো আজিলৈ ভিডিঅ'টো ইমানেই। টাটা, বাই বাই।